নমস্কাৰ ইউটিউবৰ সমূহ দৰ্শকলৈ প্ৰীতি আৰু সম্ভাষণ জনাই মই সফুৰা দত্তই মোৰ ইউটিউব চেনেল জ্ঞানৰ সফুৰালৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই ইতিমধ্যে ব্যাকৰণৰ 4টা ভিডিঅ' বনালোঁ। আজি ব্যাকৰণৰ ওপৰত বনাবলৈ ওলোৱা ভিডিঅ'টোৰ বিষয়বস্তু হৈছে ক্ৰিয়াপদ। ক্ৰিয়াপদ কাক বোলে, ক্ৰিয়াপদ কেই প্ৰকাৰৰ, কি আৰু লগতে উদাহৰণবোৰ মই এই ভিডিঅ'টোৰ জৰিয়তে দি যাম। ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো ভালকৈ মনোযোগেৰে শুনিবা। ক্ৰিয়াপদ যি পদে কোনো কাম কৰা, হোৱা বা ঘটা বুজায় তাকে ক্ৰিয়াপদ বোলে। ক্ৰিয়াপদ হৈছে কোনো এটা কাম কৰা, হোৱা বা ঘটা বুজায়, সেইটোৱে ক্ৰিয়াপদ। ক্ৰিয়াপদ দুই প্ৰকাৰৰ, সমাপিকা ক্ৰিয়া আৰু অসমাপিকা ক্ৰিয়া। এতিয়া সমাপিকা ক্ৰিয়া কাক বোলে, অসমাপিকা ক্ৰিয়া কাক বোলে সেইটো মই কৈ দিছোঁ। সমাপিকা ক্ৰিয়া যিবোৰ ক্ৰিয়াই বাক্য সম্পূৰ্ণ হোৱা বা অৰ্থ সম্পূৰ্ণ হোৱা বুজায় সেইবোৰ ক্ৰিয়াকেই সমাপিকা ক্ৰিয়া বোলে। যিবোৰ ক্ৰিয়াই বাক্য এটা সম্পূৰ্ণ হোৱা আৰু অৰ্থ এটা সম্পূৰ্ণ হোৱা বুজায় সেইবোৰ ক্ৰিয়া হৈছে সমাপিকা ক্ৰিয়া। সমাপিকা ক্ৰিয়াৰ উদাহৰণ হৈছে মই ব্যাকৰণ পঢ়িলোঁ, আমি পঢ়াশালীলৈ যাওঁ। এই দুটা সমাপিকা ক্ৰিয়াৰ উদাহৰণ। অসমাপিকা ক্ৰিয়া যি ক্ৰিয়াই বাক্য সম্পূৰ্ণ হোৱা নুবুজায় তাকে অসমাপিকা ক্ৰিয়া বোলে। আনহাতে বাক্য অসম্পূৰ্ণ হ'লে, বাক্যটো সম্পূৰ্ণ হোৱা নুবুজালে সেইটোৱে অসমাপিকা ক্ৰিয়া। যেনে মই মুখ হাত ধুই কিতাপ পঢ়িম। ইয়াত ধুই ক্ৰিয়াপদটোৱে বাক্যটো সম্পূৰ্ণ কৰিব পৰা নাই আৰু ধুইটো হৈছে অসমাপিকা ক্ৰিয়াৰ উদাহৰণ। তাৰ পাছতে আহিছে কৰ্ম থকা নথকাক লৈ ক্ৰিয়াক আকৌ দুটা ভাগত ভগাব পাৰি। এটা হৈছে অকৰ্মক ক্ৰিয়া আৰু আনটো হৈছে সকৰ্মক ক্ৰিয়া। অকৰ্মক ক্ৰিয়া মানে হৈছে যি ক্ৰিয়াৰ কৰ্মত নাথাকে তাকেই অকৰ্মক ক্ৰিয়া বোলে। যেনে কেঁচুৱাই কান্দিছে, সি শুইছে, এই দুটা অকৰ্মক ক্ৰিয়াৰ উদাহৰণ। আনহাতে সকৰ্মক ক্ৰিয়া হৈছে যিবোৰ ক্ৰিয়াৰ কৰ্ম থাকে তাকে সকৰ্মক ক্ৰিয়া বোলে। যেনে ৰংপিয়ে তাক মাৰিলে, সি গৰু চৰাইছে, এই সকৰ্মক ক্ৰিয়াৰ এই দুটা উদাহৰণ। সকৰ্মক ক্ৰিয়াৰ আৰু দুটা ভাগ আছে, এটা হৈছে এককৰ্মক সকৰ্মক ক্ৰিয়া আৰু আনটো হৈছে দ্বিকৰ্মক সকৰ্মক ক্ৰিয়া। এতিয়া এককৰ্মক সকৰ্মক ক্ৰিয়াৰ সংজ্ঞাটো হৈছে যি ক্ৰিয়াৰ এটা কৰ্ম থাকে তাকে এককৰ্মক সকৰ্মক ক্ৰিয়া বোলে। যেনে মানুহে ভাত খায়, গৰুৱে গাখীৰ দিয়ে। তাৰ পাছতে দ্বিকৰ্মক সকৰ্মক ক্ৰিয়াৰ সংজ্ঞা হৈছে যি ক্ৰিয়াৰ দুটা কৰ্ম থাকে তাকে দ্বিকৰ্মক ক্ৰিয়া বোলে। যেনে শিক্ষকে আমাক পাঠটো বুজালে। ইয়াত দুটা কৰ্ম আছে, এই কৰ্মটোৰ নাম হৈছে দ্বিকৰ্মক সকৰ্মক ক্ৰিয়া। যিবোৰ দ্বিকৰ্মক ক্ৰিয়াৰ যিটো কৰ্মৰ লগত ক্ৰিয়াটোৰ মুখ্য বা সাক্ষাৎ সম্বন্ধ থাকে তাক মুখ্য কৰ্ম বোলে আৰু যিবোৰ দ্বিকৰ্মক ক্ৰিয়াৰ যিটো কৰ্মৰ লগত ক্ৰিয়াটোৰ মুখ্য সম্বন্ধ থাকে তাক গৌণ কৰ্ম বোলে। উদাহৰণ হিচাপে পাওঁ, তেখেতে আমাক ইংৰাজী শিকাব। ইয়াত আমাক আৰু মুখ্য সকৰ্মক ক্ৰিয়া আৰু ইংৰাজী গৌণ সকৰ্মক ক্ৰিয়া। তাৰপাছতে এটা জানিবলগীয়া কথা আছে, ধাতুৰ পিছত ক্ৰিয়া বিভক্তি যোগ হৈ সমাপিকা ক্ৰিয়া সাধিত হয় আৰু ইয়াকে সাধ্যা ক্ৰিয়াও বোলে। আনহাতে ধাতুৰ পিছত হস্ৰ ই কৃত প্ৰত্যয় যোগ হৈ অসমাপিকা ক্ৰিয়া সিদ্ধি হয় বাবে ইয়াক সিদ্ধা ক্ৰিয়াও বোলে। এইখিনি হৈছে আমাৰ ক্ৰিয়াপদৰ বিষয়ে। আজি ক্ৰিয়াপদৰ বিষয়ে আৰু বেলেগকৈ নিদিওঁ, এইখিনিয়ে মই মৰমৰ ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ। তোমালোকে এই ব্যাকৰণৰ পাঠকেইটা ভালকৈ পঢ়ি ল'বা, ভালকৈ বুজি ল'বা। এই সকলোখিনি আমাৰ ব্যৱহাৰৰ ব্যাকৰণৰ ক্ষেত্ৰত প্ৰয়োজনীয়। মই দৰ্শকসকলক এতিয়া অনুৰোধ কৰিছোঁ আপোনালোকে যাতে মোৰ ভিডিঅ'বোৰ চাই ছাবস্ক্ৰাইব কৰে, শ্বেয়াৰ কৰে, লাইক কৰে আৰু বেল আইকনটো বজাই দিয়ে। আজিলৈ ইমানেই। নমস্কাৰ, জয় অসম, ধন্যবাদ।